দেৱীসকল সকলোলৈ সুপ্ৰভাত থাকে। মহালয়াপক্ষ বা পৃথিৱীকৰ সকলোলৈ শুভেচ্ছা থাকে। এতিয়া বাজিছে 3টা। আমাৰ ইয়াত মহালয়া বুলি সকলো ৰাস্তালৈ ওলাই আহে ৰাতিপুৱা ফুৰিবলৈ। ভিডিঅ'টো আগলৈ কি হয় চাই থাকক। ইমান আন্ধাৰ হৈছে, মই এতিয়া বাহিৰৰ ওলাই আহিছোঁ ভিতৰৰ। ইমান আন্ধাৰ হৈছে, মানুহ ওলাইছে সেই ৰাস্তালৈ। চাই থাকক ভিডিঅ'টো। মই গা ধুই আহোঁ, তাৰপিছতহে ওলাই যাম ফুৰিবলৈ। ভিডিঅ'টো কি হয় চাই থাকিব। মানুহ গৈয়ে আছে, আন্ধাৰ যে একো ধৰিবই নহয়, সেইকাৰণে গৈ আছে সেয়া। ৰাতিপুৱা বুলি ওলাই আহে আৰু মহালয়া বুলি আজিৰ দিনটোৰ পৰা আৰম্ভ হয় ফুৰা। আহি আছে। তাৰপৰা ধুই আহোঁ মানে 4 বাজিবলৈ হ'ল আৰু। বৰষুণ দিছে, কি হয় এতিয়া জানো। মানুহবোৰ ওলাই নাহি গৈছে। দোকান খুলিব যাম বুলি ভাবিছিলোঁ, কি হয় এতিয়া। ইমান এইবাৰহে বৰষুণ দিছে, এবাৰ দিয়া নাছিলে। অলপ ঠাণ্ডা পৰিছিলে আৰু কি হয়। এতিয়াৰ পৰা 5টা বাজিলে, যি ডাঙৰ বৰষুণ দিছে, মানুহবোৰ ওলাই অহা নাই। সেয়া হ'লেও কমকৈ আছে, মানুহ নায়েই ক'ব পাৰি আৰু। নহ'লে ৰাস্তাত গোটেই মানুহ ভৰি থাকে, এইবাৰ মানুহ নাই। ইমান ডাঙৰ বৰষুণ। এতিয়া অলপ এৰিছে বাৰু বৰষুণটো। মানুহ পুৰা আছে বৰষুণ। লাগলে ভিতৰত আছে। পূজা মণ্ডপ পাৰ গ'লোহি। আমাৰ বাগানৰ ভিতৰত আছে পূজা মণ্ডপটো। ঘৰৰ পৰা অকণমান দেৰি বেছি দূৰ বৰষুণ দিয়া আগতে আনিছে। বোকা বৰষুণ দি দিলে। পূজা মণ্ডপ পাই গ'লোহি। এইবাৰ পূজা নাপাতে বুলিয়ে কৈছিলে। মন্দিৰটো বনাইছিলে মণ্ডপটো।
আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু মৰমৰ বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ নতুন এটা ভিডিঅ' লৈ আহি আছোঁ বাই বাই